আচৰিত কথা এটাই যে এখন গাড়ী দিল্লী ৰেজিষ্ট্ৰেশ্যন DN09Q4808 এখন গাড়ীয়ে ইয়াত গল্ফৰ আছাম লিখা আছিলে। এখন গাড়ীয়ে আমাৰ অসমীয়া এটা ল'ৰাক চুচৰাই আনিছে, এজনী মাইকী মানুহ। এইটো গল্ফৰ আছাম লিখা এখন গাড়ী। এখন গাড়ীয়ে কি কৰিছে আপোনাৰ এটা আমাৰ মৃগাংক ডেকা নামৰ এটা ল'ৰাক চুচৰাই আনিছে। এখন গাড়ীয়ে এজনী মাইকী মানুহ দিল্লী, এজনী মাইকী মানুহ মদ খাই তাত ডেগাৰ উলিয়াইছে। পুলিচ প্ৰশাসনে একো কৰা নাই ন। মেইন পইণ্টত পুলিচৰ মুখাগত যদি এজনী মাইকী মানুহে ডেগাৰ লৈ যাব পাৰে, তেতিয়াহ'লে এবাৰ ভাবিছো অসমখনৰ মানে কেনেকুৱা হ'ব পৰিস্থিতি। আপুনি আছিলে মই বুলি ন, সকলো ৰাইজে আছে। ডেগাৰ উলিয়াইছে, মাইকীজনী মদ খাই আহিছিলে। এইবিলাক মেগী চাও অটপালি এইবিলাক আচৰিত কথা। ইয়াত মদৰ বটল, ভিতৰত মেগী চাও কিবা কিবি, আচৰিত কথা। এইটো মাইকী মানুহে ডেগা উলিয়াইছে। ডেগা উলিয়াই পেলাই অসমীয়া ল'ৰাক, মৃগাংক নামৰ এটা ল'ৰাক চুচৰাই লৈ গুচি গৈছে গাড়ীয়ে। এই দূৰৰ পৰা চুচৰাইছে গাড়ীখনে, গাড়ী চুচৰাইছে। এইবিলাক পাব্লিক আছে, আপোনালোকে দেখা পাইছে ন? পাব্লিকে দেখা পাইছে ন? দাদা মাইকী মানুহে ডেগা লৈছে বোলে। মাইকী মানুহগৰাকী ডেগা উলিয়াইছে। ডেগা উলিয়াই এই গাড়ীখনে মানুহজনক চুচৰাই লৈছে। মৃগাংক ডেকা নামৰ যিটো ল'ৰাটোক চুচৰাই লৈ গুচি আহিছে। আচৰিত কথা, ডেগা উলিয়াই চুচৰাই লৈ গুচি আহিছে। আৰু আচৰিত কথা এটাই হ'ল যে ল'ৰাটোক বহুত দূৰৰ পৰা চুচৰাই আনিছে। ট্ৰেফিক পুলিচৰ পইণ্টতে সেই ল'ৰাটোক চুচৰাই আনিছে। আৰু ল'ৰাটো গোটেই হাতে ভৰি দুপছে। মৃগাংক ডেকা ফিজিকেল এডুকেশ্যনৰ যিজন চেণ্ট্ৰেল ছেক্ৰেটাৰী অসমে কিমানে এইখন জেগা সেই পাইছোহি। আৰু মাইকীগৰাকীয়ে ডেগা উলিয়াই তাক কাটিব লৈছে। আৰু কি ক'ব? বহুত ডাঙৰ কথা ন? আছিল যেতিয়া এইটো বস্তুখিনি আছিলে আপোনাৰ আছিলে। এইবিলাক চব ৰাইজ পাব্লিকে দেখা পাইছে। এই অসমৰ গতি হ'ল DS09Q4803 এখন গাড়ীয়ে ডেগাৰ উলিয়াই পেলাই মাইকী মানুহ তাকো হেল্থ ডিপাৰ্টমেণ্টত কাম কৰে। কি ক'ব আপুনি? গভটপ হেল্থত ক'ভিড-19ৰ হেল্থ ডিপাৰ্টমেণ্ট আপুনি দেখা পাইছে ন? চুচৰাই অনা দেখিছে আপুনি? চুচৰাই অনা দেখিছে মানে চবেই মই বুলি ন, গোটেই পাব্লিকে দেখা পাইছে। তেখেতে মদ খাই ক'ব নোৱাৰা হৈ আছে। সন্ধিয়া সময়তে মদ খাই ক'ব নোৱাৰা হৈ আছে। একেটা ডেগাৰ লৈ আৰু গাড়ীৰ পৰাও যেতিয়া পুলিচে লৈ মাৰিবলৈ আহিছে, ডেগাৰ লৈ এই আপোনাৰ ট্ৰেফিক পুলিচৰ সন্মুখতে এনেকুৱা কৰিছে। আমি নিজ চকুৰে দেখি আছো ইয়াত। হয় কি ক'ব দাদা? ইয়াতে খোদ গুৱাহাটীৰ মাজমজিয়াত এজন মহিলাই তাকো মদ খাই আহিছে। মদ খাই এতিয়া মুকলিভাৱে এখন তৰোৱাল লৈ আহিছে। তাৰ আৰক্ষীৰ সন্মুখত আছে। আৰক্ষীৰ সন্মুখত তৰোৱাল লৈ মানুহজন কেনেকৈ থানাত গুচি গ'ল? থানাত কিয় লৈ গ'ল মহিলাজনীক? আমাৰ দাবী তেওঁক পাব্লিকৰ ওচৰত হাজিৰ কৰি দিয়ক। কি ক'ব? এইফালে আছে ৰাইজ দেখা পাইছিলে ন? আপুনি দেখা পাইছে গাড়ী? আপুনি মই গাড়ী পুলিচ প্ৰশাসনক ময়ে খবৰ দিছোঁ। হয় ডেগা লৈ এই গাড়ীৰ জামৰ মাজতো তাই ৰখা নাই, আহি আছে। ডেগাৰখন লৈ আহিছে তাই।